আজি মই কাচকল খাই বেয়া পোৱা সকলৰ বাবে এটি ধুনীয়া কাচকলৰ ৰেচিপি লৈ আহিছোঁ। কাচকল যিহেতু আমি খাব লাগে, প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। এই ৰেচিপিটোৰ বাবে মই মিক্সিং জাৰ এটা লৈছোঁ। তাতে বিলাহী দুটা মই সৰুকৈ কাটি লৈছোঁ, গোটা জিৰা এচামুচ লৈছোঁ, গোটা ধনিয়া এচামুচ লৈছোঁ, পকা জলকীয়া দুটা লৈছোঁ, আদা অকণমান লৈছোঁ আৰু বাদাম এড কৰিছোঁ। গ্ৰেভিটো ঠিক কৰাৰ বাবে বাদামৰ ঠাইত আপোনালোকে কাজু বাদাম, আলমণ্ড যিকোনো দিব পাৰে। এইখিনি একেলগে মই পেষ্ট কৰি লৈছোঁ আৰু কোফতাৰ বাবে মই কাচকল তিনিটা আৰু সৰু আলু এটি সিজাই লৈছোঁ একেলগে। এতিয়া মই নিমখ সোৱাদ অনুসাৰে দিছোঁ, আজৱাইন দিছোঁ এচামুচ, জলকীয়া অলপ সৰু সৰুকৈ কাটি দিছোঁ আৰু বেচন মই 2 চামুচ ইয়াতে এড কৰি লৈ ভালদৰে পিটিকি ল'ম, মিহি হোৱাকৈ পিটিকি ল'ম। আৰু এতিয়া পিটিকা হোৱাৰ পিছত মই ডাঙৰ ডাঙৰ চাইজৰ বল আকাৰত তেলত ফ্ৰাই কৰি ল'ম কোফতাকেইটা। কোফতাকেইটা মই ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া গ্ৰেভিটো মই ৰেডি কৰি ল'ম। গতিকে গ্ৰেভিটো বনাবৰ বাবে মই কেৰাহীখনত তেল গৰম কৰি তেজপাত দুখিলা দিলোঁ আৰু লগতে মই পেষ্টটো ৰেডি কৰি থোৱা পেষ্টটো ইয়াতে দি দিছোঁ আৰু লগতে সোৱাদ অনুসাৰে নিমখ হালধি গুড়ি দি দিলোঁ। আগতে জাৰটো উখালিও পানীখিনি দি দিলোঁ। তেলটো ছেপাৰেট নোহোৱালৈকে মই এইখিনি ফ্ৰাই কৰি থাকিম হাই ফ্লেমতে। আৰু এয়া দেখিছে এতিয়া অইলটো ভালদৰে ছেপাৰেট হৈছে আৰু ইয়াতে মই পানীখিনি এড কৰি দিছোঁ। অকণমান পানী ইউজ কৰিছোঁ, বেছি পানী ব্যৱহাৰ কৰা নাই, যিহেতু এই কাৰীটো মই ঠিক কৰি ৰাখিম। আৰু এতিয়া বইল আহিছে, বইল অহাত মই ইয়াতে কোফতা বলছকেইটা এড কৰি দিছোঁ। কোফতা বলছকেইটা এড কৰাৰ পিছত মই আৰু অকণমান বইল আহিবলৈ দিম। এয়া বইল আহিছে ধুনীয়াকৈ, ইয়াতকৈ বেছি একো বইল হ'ব নালাগে। আৰু এয়া দেখিছে মোৰ ৰেচিপিটো সম্পূৰ্ণভাৱে ৰেডি হৈছে। লাষ্টত মই ইয়াতে কচুৰি মেথি অকণমান ক্ৰাছ কৰি এড কৰি দিলোঁ। আৰু এয়া কাচকলৰ কোফতা কাৰী খাবলৈ সম্পূৰ্ণ ৰেডি। গৰম গৰম ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰা।